हेलो गाइस मोर चेनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল আৰু ভিডিওটো শেষলৈ চাব শেষত লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি মই লৈ আহিছো নীল কচুৰ চাটনি এই কচু পিঠাৰ চাটনি খাই সঁচাকৈ বহুতেই ভাল লাগে আহকচোন চাও কেনেকৈ বনাও এই চাটনিবিধ আপোনালোকে মিক্সিত বনাইও খাব পাৰে মই পটাত পিছি লম মই এতিয়া কচুখিনি ধুনীয়াকৈ কাটি লৈছো আৰু ইয়াত এতিয়া নহৰু 4 ফুটামান সৰিয়হ কেইটামান আৰু সৰু পিয়াজ এটা দি ভালকৈ পিছি লম এয়া মোৰ চাটনি আধা পিছা হৈ গৈছে এতিয়া মই সোৱাদ অনুযায়ী জলকীয়া আৰু নিমখ অকণমান দি আৰু ভালকৈ পিছি লম এয়া আমাৰ কচুৰ চাটনি হৈ গ'ল আৰু ইয়াত মই অলপমান কেঁচা মিঠাতেল সানি লম আৰু এনেকৈ আপোনালোকে কচুৰ চাটনিবিধ বনাই খাই চাব পাৰে যদিহে ভিডিওটো আপোনালোকে শেষলৈ চালে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব